आई ऐसी रात है जो बहुत खुश नसीब है, चाहे जिसे दूर से दुनिया वो मेरे करीब है। इतना कुछ कहना है फिर भी दिल में सदा सपना है वो कहूँ या नहीं। ফ্ৰেণ্ডসকল, আজি আমি কথা পাতিম দুদিনমান আগতে আমাৰ পৰা বা এই পৃথিৱীৰ পৰা চিৰদিনৰ কাৰণে আঁতৰি যোৱা সেই আৰ্টিষ্ট কেকেটাৰ কথা। তেখেতে এই পৃথিৱীৰ পৰা আঁতৰি গ'ল হয়, কিন্তু তেখেতৰ কৰ্মৰাজি আৰু তেখেতে কৰি থৈ যোৱা, তেখেতে গাই থৈ যোৱা সেই গানবোৰ আমাৰ কাৰণে চিৰ যুগমীয়া হৈ ৰ'ব। আমি সেই গানৰ মাজতে তেখেতক আমি বিচাৰি পাম। কিন্তু তেখেতে কিয় আৰু কেনেকৈ এই পৃথিৱীৰ পৰা আঁতৰি গ'ল সেইখিনি বুজি পোৱাৰ কাৰণে আপোনালোকে বাকী ভিডিঅ'খিনি চাই লওক, তেতিয়াহ'লে আপোনালোকে গোটেইখিনি কথা ভালদৰে বুজি পাব। আচলতে তেখেতে কলিকতাৰ এটা সংগীত অনুষ্ঠানত সংগীত পৰিৱেশন কৰিব আহিছিলে, কিন্তু যিটো অডিটৰিয়াম হলত তেখেতে গীত গাই আছিলে সেই অডিটৰিয়াম হলটোত যিখিনি মানুহ হ'ব লগা আছিলে তাতকৈ মানুহ দুগুণ বেছি হৈছিলে, আৰু সেই মানুহ দুগুণ বেছি হোৱাৰ কাৰণে তাৰ দৰ্জা খিৰিকীবোৰ লক কৰি দিয়া হৈছিলে, আৰু যাৰ কাৰণে তাতে অক্সিজেনৰ অভাৱ হৈছিলে আৰু তেখেতৰ উশাহ নিশাহ লোৱাত প্ৰব্লেম হৈছিলে, আৰু তাতে গান গাব পৰা নাছিলে। লগে লগে তেখেতে হোটেলত যায় আৰু সেই হোটেলৰ ৰুমত গৈয়ে তেখেত তাতে বাগৰি পৰি যায়, আৰু লগে লগে তেখেতে এই পৃথিৱীৰ পৰা চিৰদিনৰ কাৰণে বিদায় লয়।